বহুত ভাল পাই পেলাই দাদাই মানে এনেকুৱা কৰি দাদাৰ লগত বোলে এটা প্ৰেংক কল কৰিব লাগে আৰু পূৰা লাইভ কৰিব লাগে আৰু সম্পূৰ্ণৰূপে আপোনাক লাইভ কৰি দেখাই আছোঁ আৰু প্ৰেংক কলটো কৰি ময়ূৰ মিক্সাৰ আপোনালোকে সকলোৱে চিনি নাপায় মই ইয়াৰ তলত যদি চিনি পায় মই ভিডিঅ' এটা দি দিওঁ আৰু সম্পূৰ্ণৰূপে ময়ূৰ মিক্সাৰত যদি ফোনটো ৰিচিভ কৰে সম্পূৰ্ণৰূপে এইটো ধামাকা প্ৰেংক হৈ যায় আছে আপোনালোকে সম্পূৰ্ণ চাই দিব হেল্ল' হেল্ল' অঁ মইনা এই বিনোদক চিনি পোৱা নাই আপুনি এই বিনোদ কিবা যে জুবিনৰ নিচিনা গান গাইছিলে বিনোদে এই বহুত অভদ্ৰামী কাম কৰি আছে নহয় এতিয়া কি কাম কৰিছে বহুত অভদ্ৰামী কাম কৰিছে নহয় এতিয়া মানে আপুনিও ইউটিউবৰ চেনেল হেৰি লৈছিল নেকি এই আপুনি যে এটা কিবা ইণ্টাৰভিউ লৈছিলে সেইটো ইউটিউবত মানে মই এদিনাখনে গ'লোঁ তাৰপিছত মানে দাদাৰ লগত এটা ইণ্টাৰভিউ ল'ব তাৰপিছত আপুনি বোলে ইণ্টাৰভিউ লৈছে আপুনি বোলে কৈ থৈছে বিনোদক মানে ক'তো বোলে মানে ক'তো ইণ্টাৰভিউ বোলে ল'ব দিছে আপুনি মোক ক'লে দেখোন এতিয়া আৰু বিনোদে কি ওলাইছে এইবিলাক বহুত দেখোন হেৰি কৰিছে আৰু বিনোদে কি ইমান দম নাই বিনোদৰ কোনে মই এনে প্ৰেংক কল নহয় মোৰ ইউটিউবৰ চেনেল নাই এই মোৰ দিয়া এই বিনোদক অলপ বুজাই দিবচোন আপুনি নহয় মানে মোৰ ঘৰ মঙলদৈ আছিলে মোৰ তাতে এনেকৈ মানে আমাৰ দাদা এটাই প্ৰসন্ন বুলি দাদাৰ হেৰি আছে ইউটিউব চেনেল আছে মানে তাতে ইণ্টাৰভিউ দিয়া যায় মানে তাৰ কাৰণে এতিয়া ভাবিলোঁ তাৰপিছত তুমি এতিয়া মানে এনেকুৱা এতিয়া বিনোদৰ মুখত এটাই কথা মিক্সাৰ তুমি বোলে ল'ব দিছা এই কেতিয়াবা লগ পাম পিছে ন এই তেওঁ আপুনি এটা কথা ক'বচোন তাক যদি পাৰে এই শুনাচোন এই কৈ দিবাচোন তেওঁ আৰু যদি আপুনি বেয়া নাপায় এই হেৰি ময়ুদা এই হেৰি সঁচাই কৈছোঁ তুমি কৈ দিবাচোন অলপমান আৰু এই এটা কথা শুনা এইটো এটা প্ৰেংক কল আছিলে বেয়া নাপাবা হা এই অসমৰ ডেকা বুলি ইউটিউব চেনেল এটা আছে আৰু মোৰ লগত বিনোদ আছে অঁ ভিডিঅ' পুৰা লাইভ হৈ আছে কথা পতা আকৌ কেনে লাগিছে প্ৰেংক কলটো ভাইটিৰ চেনেল আমাৰ দৰঙৰে এই ছাবস্ক্ৰাইবাৰ আছে অলপমান ধুনীয়াকৈ খুব বহুতৰ প্ৰেংক কল কৰে এই মই এতিয়া কৈ দিয়া আকৌ অলপমান কিবা বিষয়ে কৈ দিয়া চেনেলটো অসমৰ ডেকা বুলি আছে তেওঁ অলপ পিছত অনুভৱটো লাগিছেনে নাই ঠিক আছে ধন্যবাদ ময়ূৰ কিন্তু মোতকৈ তুমি বেছি পপুলাৰিটি কাৰণ তোমাক গোটেই অসমে চিনি পায় মোকতো নাপায় ধন্যবাদ ময়ূৰ কেতিয়াবা লগ পাম দিয়া অ'কে ঠিক আছে তুমি ব্লগটো বনাব আহিলে ময়ূৰ তুমি ব্লগটো বনাব আহিলে ভাইটিৰ ঘৰত খানা খাম দিয়া একেবাৰে ঠিক আছে হ'ব